SI আভাজ্যোতি ৰাভা গ্ৰেপ্তাৰ হয়। আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে। SI আভাজ্যোতি ৰাভা সিজন যিজনৰ নাম জন্মনি ৰাভাৰ মৃত্যুৰ দিনাখনৰে পৰা সাঙুৰ খাই আছে, যিজনক আমি সমগ্ৰ অসমবাসীয়ে আজি চিনি পাওঁ, চিনাকি আমাৰ সকলোৰে, কিন্তু আজিলৈকে ফেচ টু ফেচ দেখা নাই, কিন্তু নামটো সকলোৰে চিনাকি। সেই আভাজ্যোতি ৰাভা জন্মনিৰ মৃত্যুৰ দিনাখন ৰাতি 10টা বজালৈকে একেলগে থকা বুলি জন্মনিয়ে মাকক ফোনযোগে জনাইছিল যে মা মই আভাদাৰ লগত আছোঁ, সেই আভাজ্যোতি ৰাভা। কিন্তু সেই 15 মে'ৰ দিনাখনে ৰাতি জন্মনিৰ মৃত্যু হ'ল, কিন্তু জন্মনিৰ মৃত্যু কেনেকৈ হ'ল, কি কাৰণে ক'ত কেনেকৈ হ'ল সেই কথাটো আজিও পোহৰলৈ আনিব পৰা নাই। গতিকে আভাজ্যোতি ৰাভা সেয়েহে সেই দিনাৰ পৰা সেই নামটো সাঙুৰ খাই আছে। আৰু সেইকাৰণে জন্মনি ৰাভাৰ মাতৃয়ে জন্মনিৰ মৃত্যুৰ পিছদিনাখনে জখলাবন্ধা থানাত এখন এজাহাৰ দিছিলে। আৰু সেই এজাহাৰখনতে লীনা দলেকে ধৰি আভাজ্যোতি আৰু কেইবাজনৰো নাম লিখিত হিচাপে দিছিলে। কিন্তু আজিলৈকে এজাহাৰে হৈ থাকিল, লীনা দলেকো গ্ৰেপ্তাৰ কৰা নাই, আভাজ্যোতিকো গ্ৰেপ্তাৰ কৰা নাই, ৰুণা ডেগকো গ্ৰেপ্তাৰ কৰা নাই। সেয়েহে সমগ্ৰ অসমতে প্ৰতিবাদ চলালে যে লীনা দলেক গ্ৰেপ্তাৰ কৰক, লীনা দলেক ফাঁচি দিয়ক, ৰুণা ডেগক গ্ৰেপ্তাৰ কৰক। আৰু আজি জন্মনি মাতৃ বাৰে বাৰে কৈ আছে যে লীনা দলে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বা কিয় জেৰা চলোৱা নাই, আজিও তদন্তলৈ কিয় অনা নাই। লীনা দলে কি ভগৱান নেকি? বাৰে বাৰে লীনা দলে আৰু আভাজ্যোতিৰ ওপৰত দাবী কৰি আহিছে যে জন্মনিক তেওঁলোকে মাতি নি পৰিকল্পিতভাৱে হত্যা কৰিলে, জন্মনিৰ কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই। কিন্তু যোৱাকালি হঠাৎ আমি গম পালোঁ যে এটা নিউজ বাজিলে যে আভাজ্যোতিক জখলাবন্ধা আৰক্ষী থানাত জেৰা চলোৱা হ'ল। ভাল লাগিল, গ্ৰেপ্তাৰ কৰিলে। মই ভাবিলোঁ জন্মনিৰ মৃত্যু কেনেকৈ হৈছিল, তেওঁৰ মোবাইল ফোন দুটা উদ্ধাৰ হ'ল, তেওঁৰ সোণৰ চেণ্ডেল উদ্ধাৰ হ'ল, এইবিলাক কথা সকলো তদন্তলৈ আহিব, সকলো পোহৰলৈ আহিব। কিন্তু একো নাপালোঁ। জন্মনিৰ মোবাইল ফোন দুটা কি হ'ল? মানিলোঁ এক্সিডেণ্ট হৈছিল, কিন্তু এক্সিডেণ্ট হ'লে তহঁতৰ মোবাইল ফোন দুটা গুড়া হৈ ভাঙি হ'লেও তাত থাকিব লাগিছিল। মোবাইল ফোন দুটা নাই, সোণৰ চেণ্ডেল নাই, জন্মনিৰ জোতা এপাত পিছফালে থাকে, এইটো আৰু কেনেধৰণৰ এক্সিডেণ্ট? সেইকাৰণে ভাবিলোঁ যিহেতুকে আভাজ্যোতিক গ্ৰেপ্তাৰ কৰিলে, জেৰা চলাইছে, হয়তো ফোন দুটাৰ কথা ওলাব, ফোন দুটা উদ্ধাৰ হ'ল চাগে, কিন্তু নহ'ল, একো নাপালোঁ। আপোনালোকে কিবা শুনিছে গাইজ? একো শুনা নাই। এইটো কালি যে জেৰা চলালে আচলতে আমাৰ সমগ্ৰ অসমবাসীৰ এটা দাবীত হয়তো বা শ্ব' কৰিবলৈ, দেখুৱাবলৈ তেওঁলোকে কালি জেৰা চলালে যে অসমবাসীয়ে যাতে ভাল পায়, যিহেতুকে প্ৰতিবাদ কৰি আছে এজাহাৰখনৰ কাম কিয় কৰা নাই, এজাহাৰখন মতে লীনা দলে বা আভাজ্যোতিক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই। সেই কাৰণে হয়তো সেই দাবীৰ কাৰণে, সেই প্ৰতিবাদৰ কাৰণে যোৱাকালি আভাজ্যোতি ৰাভাক জেৰা চলাইছিল, কিন্তু জেৰা মতে একো কাম নাপালোঁ। এইটো আমি একো বিশ্বাস নকৰোঁ। মোৰ ভাল নালাগে। কালি ভাল লাগিছিল ফাৰ্ষ্ট টাইম যেতিয়া শুনিলোঁ যে আভাজ্যোতিক এৰি দিলে, আকৌ সময় মৰ্মে যদি প্ৰয়োজন হয় আভাজ্যোতি আকৌ মাতি পঠাব, তেতিয়া আহিব, আকৌ সোধপোছ কৰিব। মোৰ ভাল নালাগিল। ভাল লাগিব ভাল লাগিব তেতিয়াহে যেতিয়া লীনা দলে আৰু আভাজ্যোতিকক গ্ৰেপ্তাৰ কৰি একেলগে তদন্তলৈ আনিব, সকলো পোহৰলৈ আহিব, জন্মনিৰ হাতত থকা মোবাইল দুটা উদ্ধাৰ হ'ব, জন্মনিৰ সোণৰ চেণ্ডেল ক'ত গ'ল, জন্মনিৰ ভৰি জোতা এপাত কিয় গ'ল, তেতিয়াহে মনটো ভাল লাগিব, যেতিয়া সকলো পোহৰলৈ আহিব। সেইকাৰণে মই বিচাৰোঁ যে কালিৰ সেইটো গ্ৰেপ্তাৰটো, কালিৰ জেৰাটো আচলতে শ্ব' আছিল, আমাৰ অসমবাসীক দেখুৱাবলৈহে কালি সেইটো জেৰা চলোৱা হৈছিল এজাহাৰৰ ভিত্তিত। এইটো একো কামৰ নহয়। জন্মনি মাতৃ বাৰে বাৰে দাবী কৰি আছে যে লীনা দলে আৰু আভাজ্যোতি সম্পূৰ্ণভাৱে জড়িত আছে মোৰ ছোৱালীৰ মৃত্যুত, মোৰ ছোৱালীক সিহঁতে হত্যা কৰিছিল। জন্মনি মাতৃ বাৰে বাৰে দাবী কৰি আছে। গতিকে আমি অসমবাসীয়েও দাবী কৰি আছোঁ, লীনা দলে গ্ৰেপ্তাৰ কৰক আৰু সকলো পোহৰলৈ আহক, আৰু মোবাইল ফোন দুটা উদ্ধাৰ কৰি দিয়ক, আৰু জন্মনিৰ মৃত্যু কেনেকৈ হৈছিল, কোনে হত্যা কৰিলে, সকলো পোহৰলৈ আহিব লাগে। আৰু সেই আশাৰে আজিৰ ভিডিঅ'টো মই সামৰিছোঁ। আজিলৈ বাই।